Hello everyone, Assalamualaikum. Painting of Parvin channel আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা নতুন ডিজাইন লৈ আহিছো। এটা লতাৰ নিচিনা ডিজাইন। এটো মই এটা ডাঙৰ গোল গাৰৰ কভাৰৰ ওপৰত কৰিছো। দুটা সাইডত মই দুটা বৰ্ডাৰৰ নিচিনা কৰিছো আৰু মাজত সৰু সৰু ফুল দিছো। এটা সাইডত মই কৰিলো, এতিয়া বাকি সাইডত কৰিবলৈ আছে। এতিয়া মইনো ডিজাইনটো কেনেকৈ কৰিছো হেতু আপোনালোকৰ লগত আজি শেয়াৰ কৰিম। যদি আপোনালোকে শিকিব খুজে বা কৰিব খুজে নিজে তেনেহলে মোৰ ভিডিওটো চাওক, চালে নিশ্চয় শিকিব পাৰিব। এতিয়া যেহেতু কাপোৰটো কালাৰিং সেইকাৰণে মই আগতে বগা কালাৰটো দি লৈছো আৰু বগা কালাৰটো মই মিডিয়াম দি পাতল কৰি লৈছো। যেহেতু ইয়াৰ ওপৰত আৰু এটা লেয়াৰ হ'ব সেইকাৰণে তলৰ লেয়াৰটো পাতলকৈ দিয়াটোৱে ভাল। বেছি ডাঠ দিলে কাপোৰটো হাৰ্ড হৈ যাব। এতিয়া মই ৰঙা কালাৰটোৰে এটা ফুল বনাম। প্ৰথমে এটা ৰঙা কালাৰটো মই ওপৰত ফিল কৰি লম। প্ৰথমে গোটেইখিনি তিনিটা পাহিত মই আগতে কৰি লম, তাৰ পিছত সাইডেদি ডিজাইন কৰিম বগা কালাৰেৰে। এই ডিজাইনটো খুবেই ধুনীয়া হৈছে, মোৰ কাস্টমাৰে বহুত পছন্দ কৰিছে। যদি আপোনালোকে কৰিব খুজে তেনেহলে মোৰ পৰা চাই আপোনালোকে কৰিব পাৰে, যিসকলে নতুন শিকি আছে। তে ৰঙা কালাৰটো দিয়াৰ পিছত মই সাইডেদি এতিয়া বগা কালাৰৰ এটা বৰ্ডাৰৰ নিচিনা কৰি দিম। বগা বৰ্ডাৰৰ নিচিনা কৰাৰ পিছত ফুলটো দেখিবলৈ বেছি ধুনীয়া হ'ব। খুবেই সহজ, কোনো টান নহয়। যিসকলে নতুন শিকি আছে তেওঁলোকে কৰিব পাৰিব। মোৰ এই চেনেলত মই একেবাৰে সহজ সৰল ফুলৰ ডিজাইন বিলাক দেখুৱাও। যদি আপোনালোকে শিকিব খুজে তেনেহলে মোৰ ভিডিও বিলাক চাই থাকিব, নিশ্চয় শিকিব পাৰিব। এতিয়া ফুলৰ মাজত মই অলপ ডিজাইন কৰি দিছো, এতিয়া আৰু বেছি ভাল লগা হৈছে। এতিয়া মই আপোনালোকক পাতটো কৰি দেখুৱাম। পাতত মই দুটা কালাৰ ইউজ কৰিছো। প্ৰথমে ওপৰৰ ফালৰ পৰা মই হালধীয়া কালাৰটো প্ৰথমে দি লৈছো, তাৰ পিছত তলৰ পৰা মই ডাৰ্ক সেউজীয়া কালাৰটো দি মই ব্লেন্ড কৰি দিম, দুটা কালাৰ মিক্স কৰি দিম। এতিয়া দেখাত বেছি ভাল লাগিব। যিকোনো ডিজাইনত এটা কালাৰ দি কৰিলে ইমান এটা ভাল নালাগে। যদি দুটা কালাৰ মিক্স কৰি বনোৱা হয়, ফুলে হওক বা পাতেই হওক, দেখিবলৈ বেছি ধুনীয়া হয়। একেবাৰে সহজ ডিজাইন, সবেই কৰিব পাৰিব যিসকলৰ অলপ কৰাৰ অভ্যাস আছে। এই ডিজাইন বিলাক মই নিজে কৰিছো। মোৰ কাস্টমাৰে বহুত পছন্দ কৰে আৰু বহুত মানুহে নিয়েও। যদি আপোনালোকে বিজনেস আকাৰে কৰিব পাৰে তেনেহলে ঘৰত বহি কৰিব পাৰে। সৰু সুৰা বিজনেস কৰিব পাৰে মহিলাসকলে, যিসকলে ঘৰত বহি কিবা কৰিব খোজে, বাহিৰত যাব নোখোজে মোৰ নিচিনা। মই প্ৰথমে যেতিয়া এইবিলাক কৰিছিলো মই ভাবাই নাছিলো যে এইবিলাক কোনোবাই আৰু পছন্দ কৰিব ল'ব মোৰ পৰা। মই নিজৰ কাৰণে কৰিছিলো। মই যেহেতু সিলাই কাম কৰো, মোৰ ওচৰত মানুহ আহি থাকে। পিছত মোৰ এইবিলাক কাম দেখি তেওঁলোকে ক'লে যে আমাকো বনাই দিয়ক। পিছত এটা দুটাকে প্ৰথমে কৰাৰ পিছত এতিয়া বহুত অৰ্ডাৰ আহি আছে। যদি আপোনালোকে বিজনেস আকাৰে কৰিব বিচাৰে তেনেহলে নিশ্চয় কৰিব পাৰে। বহুত লাভৱান হ'ব, আধা দিয়ে লাভ থাকে। এই কালাৰ বিলাক যিবিলাক মানে সূতাৰ দোকান থাকে, ষ্টেচনাৰী দোকান বিলাকতে পোৱা যায়, অনলাইনতো পোৱা যায় কালাৰ বিলাক। পিছে দোকানৰ পৰা কিনাটোৱে ভাল, কাৰণ অনলাইনত কেতিয়াবা কালাৰ বিলাক পুৰণা কালাৰ আহে, যিবিলাক বহুত ঘন হৈ যায়। দোকানৰ পৰা আনিলে চাই আনিব পাৰে। এতিয়া মই ইয়াতে সেউজীয়া আৰু ৰেড কালাৰটো মিক্স কৰি এটা কালাৰ বনাই লৈছো। এইটো কালাৰ দি মই পাতৰ ওপৰত হীৰা বনাই দিছো। হীৰা বনাই দিয়াৰ পিছত এতিয়া পাতটো বেছি ভাল লাগিছে, ফুটি উঠিছে।
যদি কালাৰ নাথাকে, বেছি কালাৰ নাথাকে আপোনাৰ ওচৰত, আপুনি এনেকৈ দুটা কালাৰ মিক্স কৰি বেলেগ এটা কালাৰ বনাব পাৰে। ড্ৰয়িং কৰিবলৈ বেছি কালাৰ নালাগে পেইণ্টিং কৰিবলৈ। আপুনি যদি 4টা কালাৰ কিনে তেতিয়াহ'লে আৰম্ভ কৰিব পাৰিব। চাৰিটা কালাৰৰ পৰা আপুনি বহুত কালাৰ বনাব পাৰিব। যেনেকুৱা ৰেড কালাৰৰ লগত যদি হোৱাইট কালাৰ মিক্স কৰি দিয়ে তেনেহ'লে পিংক কালাৰ হৈ যাব। মই যেতিয়া কালাৰ কোনোটো কালাৰ যদি মোৰ ওচৰত নাথাকে, মোৰ প্ৰয়োজন হয়, তেতিয়াহ'লে মই 2টা বা 3টা কালাৰ মিক্স কৰি এটা কালাৰ বনাই লওঁ। ইয়াতে মই ফুলৰ কলিকেইটাও বনাই ল'লোঁ। ইয়াতে মই আৰু এটা ফুল আপোনালোকক কৰি দেখুৱাইছোঁ। এইটোত মই হালধীয়া কালাৰ ইউজ কৰিছোঁ। আৰু এটা কথা, ডাৰ্ক কালাৰৰ কাপোৰত সদায় আপুনি লাইট কালাৰৰ ফুল বনাব। ফুল পাতত লাইট কালাৰ ইউজ কৰিব, তেতিয়াহ'লে দেখিবলৈ বেছি ধুনীয়া লাগিব। মই এইটো কাপোৰত যিটো ডিজাইন কৰিলোঁ, ইয়াতে হালধীয়া কালাৰৰ ফুলটো বেছি ফুটি উঠিছে, বেছি ভাল লগা হৈছে। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপুনি কিবা এটা শিকিব খোজে বা নিজে কৰিব খোজে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ পিছৰ ভিডিঅ'বিলাক আপুনি চাব পাৰিব। মই নতুন নতুন ডিজাইন লৈ আহিম আপোনালোকলৈ। মোৰ পৰা নিশ্চয় কিবা এটা শিকিব পাৰিব। আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ ধুনীয়া কমেণ্টটোলৈ মই অপেক্ষা কৰি থাকিম। এইটো মোৰ সম্পূৰ্ণ ডিজাইনটো হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া হৈছে। এই ডিজাইনবিলাক আপুনি বেলেগ চুৰিদাৰ বা উৰ্না এইবিলাকতো আঁকিব পাৰে। ফ্ৰকৰ তলতো এনেকুৱাকৈ ডিজাইন কৰিব পাৰে। আজিলৈ ইমানেই। মোৰ কাৰণে দোৱা কৰিব আৰু আপোনালোককো আল্লাই ভালে ৰাখক। এই দোৱা কৰি আজিলৈ ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।